নাথাকা নাই আমি ইতিমধ্যে বিভিন্ন জিলাত শান্তিপূৰ্ণভাৱে কৰিছোঁ। আমাৰ ওচৰতে দীঘলী পুখুৰী আছে, এই দীঘলী পুখুৰীতকৈ আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ, এটা মনোপ্ৰশ্ন আমি কৰিবলৈ নোৱাৰোঁ নেকি? অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে আমি জানিবলৈ বিচাৰোঁ। আপোনালোকৰ অৰ্ডাৰ ক'ৰ পৰা আহিছে আপোনাক জনাওক। অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে, ক'ৰ পৰা নিৰ্দেশ পাইছে যে আমাৰ এই দীঘলী পুখুৰীৰ কাষত আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ? নিৰ্দেশ দিছে, যিজনে নিৰ্দেশ দিছে তেখেতৰ সিদ্ধান্ত আমি তীব্ৰ ভাষাৰে
তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ছবি ৰক্ষা কেনেকৈ কৰা যায়, শ্যামকানু মহন্তৰ লগত ঘনিষ্ঠ সম্পৰ্কটো কেনেকৈ বচাই ৰাখিব পৰা যায়, সেয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। নিশ্চয় কিছুমান তথ্য আছে, শ্যামকানু মহন্তৰ লগত কিছু তথ্যবোৰ আছে যি কাৰণে তেওঁলোকে প্ৰকৃতভাৱে ন্যায়টো নিবিচাৰে, যি বাবে আজি প্ৰকৃত ন্যায় দাবী আজি আমি ওলাই আহিছোঁ। চব আমি আমাৰ কোনো ইয়াত দলীয় পতাকা নাই, আমি সকলো ইয়াত অনুৰাগী। ইয়াত আমাৰ দলৰ ইয়াত আমাৰ দলৰ বাহিৰৰ পৰা আমি একোৱে গম পোৱা নাই। আমি মাত্ৰ সামাজিক মাধ্যমত আপিল কৰিলোঁ যে আহক দীঘলী পুখুৰীৰ কাষত আমি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। এই ক্ষেত্ৰত